নমস্কাৰ বন্ধুসকল, গুড মৰ্নিং, গুড আফটাৰনুন, গুড ইভিনিং, গুড নাইট। আপোনালোকে যেতিয়া যিটো সময় চাইছে সেইটো তাতেই লগাই ল'ব। কিন্তু আজি বতৰটো বহুত বেয়া, আমাৰ ইয়াত বৰষুণ দি আছে ৰাতিপুৱাৰ পৰা। তো আজি মানে অলপ ৱেডাৰটো দেখি অকণ স্পাইচি খাব মন গৈছে, গতিকে ভাবি স্পাইচিনো খাম। এতিয়াতো 2টা বাজি পাৰ হৈ গ'ল, মানে লকডাউনটো জানেই 2টা বজাৰ পৰা দোকান চোকানটো বন্ধ, গতিকে ভাবিছোঁ ঘৰতে অলপ স্পাইচি বনাওঁ। আৰু আজি মই বনাম স্পাইচি মেগী। कौन है ये लोग? कहाँ से आते हैं? 2x 3x 4x 5x जिमान लगे जला দিব পাৰোঁ সিমান लगे जला दिम। कितने तेजस्वी लोग हैं हमारे पास, कितने शानदार विचार रखते हैं जी। और साम खाबो पाउने নহয় এনে মই বেছি জ্বলা খাব নোৱাৰো। Stop it. Get some help. ঠিক আছে, আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো লৈছোঁ মই মেগী 5 টকীয়া, আৰু এইটোতে মই 2 4 5 6 7 8 যিমান এক্স হয় সিমানেই জ্বলা দিব চেষ্টা কৰিম। মেগীৰ 2টা মছলা পেকেট দিম। মছলা দি দিছোঁ পুৰা 2 পেকেট। জলকীয়া মই যিমানখিনিয়ে দি দিওঁ আৰু ন, হ'ব ইমানখিনিয়ে দি দিওঁ। ইয়াতকৈ বেছি দিবলৈ মোৰ সাহস নাই। মই দিছোঁ এইকেইটা, এতিয়া জালুক খুন্দনাত পিহি ল'ম। ৰেড চিলি পেকেট এটা পালোঁ, সেইটোও দি দিওঁ। চব মই দেখাই দিছোঁ কিমান জ্বলা হ'ব পাৰে, আপোনালোকে অনুমান কৰক কিমান এক্স হ'ব পাৰে, এইটো কমেণ্টত জনাবচোন মোক। কেনেকৈ খাম নাজানো, এইটো খোৱাৰ আগতে কিন্তু মই মোৰ বাকী যোগাৰখিনি কৰি ল'ব লাগিব। মই তেতিয়াহ'লে পানী চেনি আনি লওঁ। জ্বলা মানে পূৰা নাকত ধৰিছে আৰু এতিয়া খাব লাগে ন ভগৱানৰ নাম লৈ। জ্বলা খাব মন নাই যোৱা এতিয়া। अरे कहना क्या चाहते हो? খাই চাওঁ। What's wrong with you, bro? What the heck? You tripping, bro? You tripping? Wait. Oh, wait. 2 hours later. অকমান লওঁ দেই, বেছি ল'ব নোৱাৰোঁ। मज़ा आया, और मैं ये जो मज़ा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूं। Six and a half hours later. যদি ভিডিওটো ভাল লাগিলে